নমস্কাৰ। বহুদিন বিৰতিৰ মূৰত আকৌ এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোক সকলোকে মোৰ এডুকেশ্যন উইথ এনজয়মেণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি শিক্ষকসকলে ইংৰাজী পাঠদান কৰাৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলে বহুখিনি সমস্যাৰ সন্মুখীন হয়। যেনে ধৰি লওক ছাত্ৰ ছাত্ৰীখিনি আখৰ চিনাকিৰ ক্ষেত্ৰত খোকোজা থাকে, বানানটো একেলগে ব্লেণ্ডিং কৰি উচ্চাৰণ কৰিব নোৱাৰে বা ইংৰাজী শিক্ষাৰ প্ৰতি ভয়। এই সমস্যাবোৰ শ্ৰেণীকোঠাত উপলব্ধ। তেনে ক্ষেত্ৰত বৰ্তমান শিক্ষা বিভাগৰ পৰা সকলো বিদ্যালয়লৈ এই আখৰখিনিৰ যিটো TLM আৰু বৰ্ডখনৰ লগত এটা সুন্দৰ TLM আগবঢ়াইছে। মই এই আখৰৰ TLMখিনি ব্যৱহাৰ কৰি বহুখিনি সুফল পাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত এই আখৰখিনিৰ জৰিয়তে কৰা এটা এক্টিভিটি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে মই এই এক্টিভিটিটো পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ চামান কবিৰাটোৰ পাঠটোৰ আধাৰত কৰিছোঁ। আপোনালোকে এই এক্টিভিটি যিকোনো ইংৰাজী পাঠৰ আধাৰত কৰিব পাৰিব। মই এই TLMটো বহুদিন ধৰি ব্যৱহাৰ কৰি আছোঁ আৰু TLMটো ব্যৱহাৰ কৰি পোৱা সুফলবোৰ এনেকুৱা। ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া আগতকৈ বহুখিনি ইংৰাজীৰ প্ৰতি থকা ভয়টো দূৰ হৈছে। তাৰপিছত ইংৰাজী ক্লাছত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বাঢ়িছে। ইয়াত এই এক্টিভিটিৰ জৰিয়তে তেওঁলোকে নিজে কৰি নিজে শিকিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ ৱৰ্ড ষ্টক বাঢ়িছে। আপুনি একেটা এক্টিভিটিটোৱে বেলেগ ৱৰ্ডৰ কাৰণে কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ ইংৰাজী শব্দ এটা উচ্চাৰণ কৰাৰ ক্ষেত্ৰত যিটো অসুবিধা আছিলে সেই অসুবিধাবিলাকো ভালেখিনি দূৰ হৈছে। আৰু ক্লাছত সকলো ল'ৰা ছোৱালী এনেকুৱা নহয় যে সকলো ল'ৰা ছোৱালীয়ে ইংৰাজী আখৰখিনি চিনি পায়। 4-5জন এনেকুৱা থাকে যে তেওঁলোকে আখৰখিনি ভালদৰে চিনি নাপায়। তেনে ক্ষেত্ৰত এই এক্টিভিটিৰ জৰিয়তে সকলোৱে যিহেতু এই এক্টিভিটিত ভাগ ল'ব লাগিব, গতিকে যিখিনি অলপ দুৰ্বল ছাত্ৰ আছে তেওঁলোকৰ ক্ষেত্ৰতো নিজে শিকাৰ কাৰণে এটা স্ক'প হয়। তোমালোক সকলোৰে লগত ইংৰাজী কিতাপখনৰ চাম 1 পাঠটো উলিয়াই লৈছানে? তোমালোক সকলোৱে চাম 1 পাঠটো ইতিমধ্যে আমি পঢ়িছোঁ, হয়নে নহয়? এতিয়া আজি আমি চাম 1 পাঠটোৰ লগত জড়িত এটা খেল খেলিম। খেল খেলি ভাল লাগেনে? তো খেলটো হ'ব এনেকুৱা যে আমি কি কৰিম, মই তোমালোকক 5 মিনিট সময় দিছোঁ। সেই 5 মিনিট সময়ৰ ভিতৰত চাম 1 পাঠটোৰ পৰা যিকোনো এটা শব্দটো 2 লেটাৰ ৱৰ্ড হ'ব নোৱাৰে। 2 লেটাৰ ৱৰ্ড কোনবিলাক? ইংৰাজীৰ যিকোনো দুটা আখৰ লগ লাগি যিবিলাক ৱৰ্ড হয় সেইবিলাকক 2 লেটাৰ ৱৰ্ড বুলি কয়। যেনে টু, ডু, ইট, ইন, অফ, এনেকুৱা যিবিলাক শব্দ কবিতাটোত আছে সেইবিলাক শব্দ নোৱাৰিবা। তাৰ বাহিৰে বেলেগ যিবিলাক শব্দ 3টা আখৰ থকা, 4টা আখৰ থকা, 5টা আখৰ থকা শব্দ আছে, তেনেকুৱা শব্দ 5 মিনিটৰ ভিতৰত এটা মনত ৰাখিব লাগিব। আৰু মনত ৰখাৰ পিছত 5 মিনিট পিছত যেতিয়া আমি খেলটো আৰম্ভ কৰিম, তেতিয়া এই বানানটো ইংৰাজী বানানটো আখৰেৰে বৰ্ডত বনাই দেখাব লাগিব। হ'ব? ঠিক আছে, ৰেডি? 5 মিনিট টাইম ষ্টাৰ্ট। আমাৰ 5 মিনিট সময় উকলি গ'ল। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰা এজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰী আহি এই আখৰখিনিৰে তেওঁলোকে যিটো শব্দ মনত ৰাখিছে সেই শব্দটো এইখন বৰ্ডত, হোৱাইট বৰ্ডত বানানটো বনাই পেলাই সজাই দেখাব। তো এতিয়া আমি খেলটো আৰম্ভ কৰিছোঁ। মেহবুবে মনত ৰখা বানানটো কি? নকিং। বঢ়িয়া। কি আখৰ লাগিব? KNOC, কে। তাৰপিছত চিৰ পিছত কি লাগিব আকৌ? কে। কেৰ পিছত আকৌ কি লাগিব? আইৰ পিছত NG। বঢ়িয়া, গুড বয়। এতিয়া আখৰখিনি ইয়াতে বৰ্ডত লগাই দিব। এটা লগালে হ'ল। মুখেৰে কৈ গ'লে হ'ল কি আখৰ লগাইছোঁ, তেতিয়া বাকীবিলাকে শুনিব। হৈছেনে এইটো? নকিং বানান হৈছেনে? হয়, বঢ়িয়া। বানানটো বনাওঁতে আখৰকেইটা মুখেৰে কৈ গ'লে হ'ল। কি আখৰ বনাইছোঁ? যে কৈ যাব লাগিব। কি? এইটো কি আখৰ? M। এইটো কি আখৰ? পিৰ পিছত কি লাগিব? আইৰ পিছত N। জাম্পিং মানে কি?
অঁ জঁপিয়াই থকা হয় কি কি আখৰ লগাইছোঁ এতিয়ালৈকে অঁ তাৰপিছত আই এন ষ্টিয়াৰিং হয় হয় ঠিক আছে আমি সকলোৱে বানান মনত কৰি পেলাই বৰ্ডত সজাই দিলোঁ নহয়নে সকলোৱে কৰিলোঁ নে খেলটো খেলি কেনেকুৱা লাগিলে ভাল লাগিছে এতিয়া আমি কি কৰিম এতিয়া সেই যে বানানটো যে আমি ইংৰাজী আখৰে যে বনাইছিলোঁ সেই বানানটো আমি এতিয়া নিজৰ নিজৰ ইংৰাজী বহীত লিখি পেলাই মোক দেখুৱাব লাগিব হ'ব ঠিক আছে সকলোৱে তোমালোকে নিজৰ নিজৰ বহী উলিয়াই লোৱা বহী উলিয়াই লিখি পেলাই মোক দেখুৱাই দিয়া হ'ব ঠিক আছে